নমস্কাৰ সকলো জনাইছোঁ আপোনালোক সকলোকে মৰি দিছিলোঁ অন্যটি ভিডিঅ'লৈ। এয়া আগতে ভিডিঅ'টো দেখিলেই কইনা ভৰি চৰি ধোৱা মেলা হৈ গ'ল, ভিতৰত আহিলে। তাৰপিছত কাম বন কৰি নিয়ম নীতি কৰি জলপান চাহ জলপান খাই গা চা ধুই মেলি এতিয়া বহি আছে। আৰু আনফালে এয়া আমাৰ চব বস্তু ৰেডি হৈছে। মই বোলে বকি আছোঁ, মানে হেৰি অকলে অকলে কথা কৈ আছোঁ যে, মই বেলেগৰ লগত কথা পাতি আছোঁ। আৰু এতিয়া যাওঁ আমি এটা বস্তু আনিবলৈ, ডাঙৰ বৈ মই ফুটুককৈ যাওঁ আৰু আনোগৈ। আৰু আনফালে এয়া কইনা সা সামগ্ৰী আহি আছে, এটা দুটা আনি আছে, কি কি আনিছে নাজানো বাৰু। আৰু আনফালে আমাৰ আইদেউ বিয়া বুলি ষ্টেট কৰি আজৰি, উপায় নাই। কিন্তু ক'লে কি হ'ব, তাই ষ্টেটৰ হেৰিয়ে গৈছেগৈ, গামোচা মাৰি থাকিব লাগে। ইফালে বোলে বৰ্জনা, সিফালে বোলে বৰ্জনা, গামোচা মাৰোঁতে মাৰোঁতে বেচেৰি চুলি অৱস্থা বেয়া হৈ গৈছে, এনেই গ'ল। আছে 5,000 4,000 কামত নাহিলে, আমাৰে ভাল, একো নালাগে। চুলি সৰি সৰি পাতল হৈ গৈ আছে। আমাৰ ৰাইজ চব মেকআপত ব্যস্ত, কাপোৰ আৰু আনফালে এয়া আমাৰ কইনা ঘৰৰ আলহী যিমান আহিছিলে চবে বিদায় লৈছে আৰু দেই, বাই বাই। ওলাওতে ওলাওতে এতিয়া হৈছেগে, তাকো ইমান ঘামিছোঁ, কিন্তু দেহাই কাপোৰ নিপিন্ধে, এয়া অৱস্থা। এয়া হৈছে আজি আমাৰ ফাইনেলি ৰিচিপশ্যনৰ লুক, হয়নে? ফৰকটো নিপিন্ধে, ইমান কষ্টকৈ পিন্ধাইছে দেউতাকে, একদম লাগি লাগি, উপায় নাই। চচমাযোৰ এনেই তাত পিন্ধা নাই দে, কালি পৰি দুখ পাই লৈ গান খুৱাইছে, আজি সেইকাৰণেহে পিন্ধিছে। চবকে আৰু এইফালে হৈছে আমাৰ ৰিচিপশ্যন, আয়া পুৰা দিছে। খা একদম পুৰা খা। এজনী একে ক্ষীণজনী, এজনী একে ক্ষীণজনী, তেনে ক্ষীণ মানুহজনী। গাহৰি মেইন। কিনো বিয়া খাবা, এজনী ইমান আমনি কৰিছে ঐ। হাই কৰিয়া, হাই হাই সাংঘাতিক ব্যস্ততাৰ মাজত তাই মানে ইমানেই কচু কৰিছে, কচু কৰিছে, না চোলা পিন্ধিছে ভাল, না চেণ্ডেল পিন্ধিছে, না জোতা পিন্ধিছে, মানে সাংঘাতিক সুস্থ গৈছে, একদম মানে দৌৰি থাকে ৰাস্তাত। ইফালে বাইক চাইক অহা যোৱা কৰিছে, হঠাৎ গাড়ী চাড়ী, ভয় লাগে ন, একদম বুজি নাপায়।